সকলোকে লক্ষ্মীমণি ব্লগ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। মোৰো বৰ্তমান ভালে দিয়ক। যিহেতু এতিয়া ভাদ মাহত ওলকচু খাব লাগে, তাল পিঠা খাব লাগে। মানে আগৰে পৰা মা দেউতাহঁতে কয়, কিহৰ কাৰণে কি কয় মই নাজানো, মুঠতে খাব লাগে, খাওঁ আৰু। আজি দুদিনমানৰ আগত ঘৰত যাওঁতে ওলকচু এটা দেউতাই দি পঠালে, সেইবাবে ওলকচুটো আজি খাওঁ বুলি গোটেইখিনি সামগ্ৰী তৈয়াৰ কৰি ল'লোঁ। তাৰপিছত বনাব আৰম্ভ কৰিয়ে দিলোঁ আৰু। প্ৰথমতে কেৰাহীটো গেছত পাতি মিঠাতেল দি গৰম হোৱাত পিঁয়াজ আৰু তেজপাতখিনি ভাজি, যিখিনি জিৰা জালুক আদা নহৰু জলকীয়া থৈছিলোঁ সেইখিনি একেলগে পিচি পেলাই মই এনেদৰে তেলত দি ভাজিব ল'লোঁ। যেতিয়া ভাজোঁতে পানী গৈ পেলাই আকৌ তেলটো ওলাই আহিলে, তাৰপাছত মই ইয়াত কেঁচা মাংসখিনি দি দিলোঁ। মাংসখিনি দি অলপ সময় ভাজি ঢাকন মাৰি থৈ দিলোঁ। মাংস কোনেনো বনাব নাজানে, মাংস চবেই বনাব জানে। নাজানো বুলি ক'লে ভুলেই হয় আৰু। মানুহে ক'ব পাৰে চবেই মাংস বনাব জানে, এইজনী কি পেকপেকাই আছেনো, কিন্তু সেইটো নহয়। মাংস বনোৱা পদ্ধতি সকলোৰে অলপ বেলেগ। মই এইটো পদ্ধতিত বনালোঁ, আপোনালোকে বনাইনে জনাবচোন কমেণ্ট কৰি। এয়া হৈছে মাংস তেল ওলাই দি ধুনীয়াকৈ মাংসখিনি সিজিলে। তাৰপিছত মই যিখিনি কচু বইল কৰি থৈছিলোঁ ওলকচু, সেইখিনি ইয়াতে ঢালি দিলোঁ। ঢালি অলপমান গৰম পানী ঢালি দিলোঁ। ঢালাৰ পিছতে ইয়াত যেতিয়া আঞ্জাখন উতলি আহিলে, তাৰপিছত অলপমান জলকীয়া গুড়া, আঞ্জাখন ৰঙা হৈ যাব, ধুনীয়া লাগিব দেখি। তাৰপিছত মিট মছলা, গৰম মছলা সকলোখিনি দি অলপ সময় ঢাকি খাবৰ বাবে যোগাৰ হৈ গ'ল আৰু। সকলো বনাই কোনাই হোৱাৰ পিছত খাবলৈহে সময় নাপালোঁ। ঘৰৰ কাম বন কৰি মাইনাহঁত যিহেতু স্কুল গ'ল, তলা মাৰি পেলাই মই যিহেতু কিবা এটা শিকি আছোঁ তালৈ আহিলোঁ, ক্লাছত আহিলোঁ। আহোঁতে খোৱাৰ ভাত আৰু মাংস লৈ আহিলোঁ। আহি খাই আছোঁ, লগৰকেইজনী কিবা কিবি কৈ আছে আৰু। আজিলৈ ইমানেই। থেংক ইউ।